নমস্কাৰ বন্ধু বান্ধৱীসকল 2020 চনৰ 21 জুনত আহাৰ মাহৰ অমাৱস্যাৰ দিনটোত বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ'ব, যিটো অতি প্ৰভাৱশালী হ'ব বুলি জ্যোতিষ বিজ্ঞানী আৰু আচাৰ্যসকলে সকীয়াই দিছে। ৰবিবাৰে এই সূৰ্যগ্ৰহণ সংঘটিত হ'ব বাবে ইয়াক চূড়ামণি সূৰ্যগ্ৰহণ বোলা হৈছে। আগদিনা অৰ্থাৎ 20 জুনৰ ৰাতি 10:30 পৰা এই গ্ৰহণৰ অশুদ্ধ কাল বা সূতক কাল আৰম্ভ হ'ব আৰু 21 জুনৰ পুৱা 10:30 পৰা দিনৰ 2:05 এই গ্ৰহণ চলিব। এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ 6 ঘণ্টা সময় জুৰি চলিব। বহুদিনৰ মূৰত এনে দীৰ্ঘ সময়ৰ গ্ৰহণ হ'ব। এই গ্ৰহণ ভাৰতৰ লগতে আমেৰিকা, ৰাছিয়া, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া আদি দেশতো দৃশ্যমান হ'ব। আমাৰ পৃথিৱীৰ প্ৰাণশক্তি সূৰ্যৰ পোহৰৰ পৰাই প্ৰাপ্ত আৰু পৰিচালিত হয়। গতিকে সূৰ্যৰ দীৰ্ঘ সময় ধৰি হ'বলগীয়া গ্ৰহণত সূৰ্যৰ ৰশ্মি বাধাপ্ৰাপ্ত হ'ব বাবে পৃথিৱীত অশুভ প্ৰভাৱ পৰিব আৰু এই অশুভ প্ৰভাৱৰ পৰা সুৰক্ষিত হ'বলৈ জ্যোতিষ বিজ্ঞানীসকলে সতৰ্ক কৰি আছে। তেনেহ'লে গ্ৰহণৰ সময়ত কি কৰিব লাগে আৰু কোনবোৰ কাম কৰিব নালাগে জানো আহক। সূৰ্যগ্ৰহণৰ সময়ছোৱাত ঘৰত থকাই নিৰাপদ। গ্ৰহণৰ সময়ত ইষ্টজনৰ নাম জপ বা ধ্যান মেডিটেশ্যন কৰি ঈশ্বৰৰ স্তুতি প্ৰাৰ্থনা আদি কৰিলে গ্ৰহণৰ অশুভ প্ৰভাৱৰ পৰা সুৰক্ষিত হ'ব পাৰি। গ্ৰহণৰ সময়ত খাদ্য আদি ৰান্ধিব নাপায় আৰু খাদ্য খাবও নাপায়। শিশু, বৃদ্ধ লোক আৰু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ৰেহাই আছে যদিও তেখেতসকলক আহাৰ গ্ৰহণ আৰম্ভ হোৱাৰ আগতেই খাদ্য গ্ৰহণ কৰাব লাগে। অতি জৰুৰী বুলি ভাবিলে গৰ্ভৱতী মহিলা বা শিশুক ফলৰ ৰস পান কৰাব পাৰে, যদিও গ্ৰহণৰ সময়ছোৱাত নোখোৱাকৈ থাকিব পাৰিলে ভাল। দৰকাৰী খাদ্য আদি ৰাখিবলগীয়া হ'লে তাত দুটিমান তুলসী পাত দি ৰাখিলে শুদ্ধ হৈ থাকিব। গৰ্ভৱতী মহিলাই গ্ৰহণৰ সময়ছোৱাত শুব নালাগে। ইফালে সিফালে ঘূৰি নুফুৰি নিৰাপদ স্থানত আৰামেৰে বহি প্ৰাৰ্থনা, স্তুতি আদি মংগলময় কামত মনোনিৱেশ কৰিলে গৰ্ভস্থ সন্তানৰ ওপৰত অশুভ প্ৰভাৱ নপৰে। গৰ্ভৱতী মহিলাই গংগাজল আদি শৰীৰৰ ওপৰত ছটিয়াই কেইটিমান তুলসী পাত গৰ্ভৰ ওপৰত ৰাখিলে অশুভ প্ৰভাৱৰ পৰা নিৰাপদে থাকিব। গ্ৰহণৰ দিনা গৰ্ভৱতী মহিলাই অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰিলে সন্তানৰ ওপৰত নানা বিকাৰ হ'ব পাৰে বাবে এই সময়ত শাক-পাচলি বা যিকোনো বস্তু কটা ছিঙা, বেজী সূতাৰ কাম আদি কৰিব নালাগে। আনহাতে গৰ্ভৱতী মহিলাই গ্ৰহণৰ সময়ছোৱাত শৰীৰত কোনো ধাগা বা ৰছী টাইটকৈ বান্ধি ৰাখিব নালাগে। গ্ৰহণৰ সময়ত মন্দিৰ বা থাপনা স্পৰ্শ কৰিব নালাগে। গ্ৰহণৰ সময়ত মাটি খন্দা, গছ-গছনি কটা নিষেধ। গ্ৰহণ আৰম্ভ হোৱাৰ 2-3 ঘণ্টা আগতে প্ৰয়োজনীয় তুলসী পাত আদি তুলি ৰাখিব লাগে। এইবাৰ গ্ৰহণ ৰবিবাৰে হ'ব। ৰবিবাৰে তুলসী পাত ছিঙিব নাপায় বাবে আগদিনাই তুলসী পাত আদি যোগাৰ কৰি ৰাখিব। বাহিৰলৈ ওলাই গৈ খালী চকুৰে গ্ৰহণ নাচাব। সূৰ্যগ্ৰহণৰ সময়ত নিৰ্গত অনিষ্টকাৰক ৰশ্মিয়ে চকুৰ ক্ষতি কৰাৰ সম্ভাৱনা প্ৰবল। পূৰ্বতেও বহু লোকৰ সূৰ্যগ্ৰহণ খালী চকুৰে চোৱাৰ ফলত চকুৰ দৃষ্টিশক্তি কমি যোৱা বুলি জনা যায়। গ্ৰহণৰ সময় তীক্ষ্ণ দা, কটাৰী, কেঁচি, কোৰ আদি সঁজুলিৰ ব্যৱহাৰ নকৰিব। গ্ৰহণৰ দিনা নখ, দাড়ি, চুলি আদি কাটিব নাপায়। গ্ৰহণৰ সময়ত দিনত শুই থাকিব নাপায়। গ্ৰহণৰ সময়ত হাই কাজিয়া, হুলস্থুল কৰিব নাপায়। বন্ধু বান্ধৱীসকল, সৌৰমণ্ডলৰ কেইবাটাও গ্ৰহ বক্ৰী অৱস্থাত আছে। ৰাহু, কেতু সদায় বক্ৰী হৈ থাকে। আকৌ শনি গ্ৰহ, বৃহস্পতি গ্ৰহ, বুধ আৰু শুক্ৰ একেলগে 6টা গ্ৰহ বক্ৰী গতিত থকা সময়ত সৌৰমণ্ডলত সাগৰ বা সমুদ্ৰ মন্থন কৰাৰ নিচিনা প্ৰক্ৰিয়া এটা চলি থাকিব আৰু সেই সময়তে জগতৰ প্ৰাণ শক্তি কেন্দ্ৰ সূৰ্যৰ গ্ৰহণে সমগ্ৰ বাতাবৰণ উখল-মাখলৰ সৃষ্টি কৰিব। তাৰ প্ৰভাৱত ছুনামি, ধুমুহা, বৃষ্টি, বিস্ফোট, ভূমিকম্প আদিৰ সম্ভাৱনা আছে বুলি জ্যোতিষ বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে, যাতে জনগণে নিজক নিৰাপদে ৰাখিব পাৰে। সূৰ্যগ্ৰহণৰ দিনা যিকোনো নিৰ্মাণ আৰু ড্ৰাইভিং যাত্ৰা আদি নকৰিবলৈ কোৱা হৈছে। এই প্ৰাকৃতিক লীলাৰ শেষত মহাজাগতিক ঘটনা সাম কাটিলে
নিশ্চয় জগতলৈ শুভ অমৃতময় পৰিৱেশ ঘূৰি আহিব সেয়া আশা কৰিছোঁ। গ্ৰহণৰ অন্তত ভালদৰে স্নান আদি কৰি মন্দিৰ থাপনা আদি শুদ্ধ কৰি দীপদান কৰিব লাগে। নতুনকৈ প্ৰস্তুত কৰা আহাৰহে গ্ৰহণ কৰিব লাগে। গ্ৰহণৰ অন্তত তুলসী পানীৰে বা সম্ভৱ হ'লে গোমূত্ৰ আদিৰে ঘৰৰ চাৰিওফালে ছটিয়াই শুদ্ধ কৰিব লাগে। তেনে কৰিলে গ্ৰহণৰ অশুভতা দূৰ হয়। আকৌ গ্ৰহণৰ সময়ত ঘৰৰ সমৃদ্ধিৰ সংকল্প লৈ এখন ৰূপৰ বা পিতলৰ থালত কৰ্পূৰ আৰু 5টি লং জ্বলাই ল'লে ঘৰখনৰ দুখ দূৰ হৈ সমৃদ্ধিৰে ভৰি পৰিব। গ্ৰহণৰ শেষত দুখী গৰীব মানুহক খাদ্য শস্য দান কৰিলে বহু পুণ্য লাভ হয়। ধন্যবাদ।